নমস্কাৰ, এয়া নিবেদন কৰিব লৈছোঁ। অসমীয়াও মাত্ৰ ৩টা শব্দ আৰু 4টা সংখ্যা। এতিয়াও যদি তহঁতৰ ছাল আৰু তেজত পিৰপিৰণি উঠা নাই, মগজু গৰম হোৱা নাই, তেন্তে ভূপেন হাজৰিকাৰ গীত শুনিব নালাগে আজিৰ পৰা। আৰু নালাগে পঢ়িব কমলাকান্তৰ সেই কবিতা। কাৰ কি যায়? নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬। সন্ধিয়া ভাগৰ মাৰিবলৈ যোৱা মদাহীৰ ভাষাত কিচ্ছা বিধেয়ক কোনচা বিধেয়ক। মাথো আমাক সস্তাত ৰেচন দে, এটকীয়া চাউলত দিলখুচ। আৰু আমাৰ মধ্যমীয়া শ্ৰেণীৰ বাবে নিউজ চেনেলৰ মাথো এটা হেডলাইন। কুণ্ডত কটা আখৰে লিখি দিব সিহঁতে ৮৫৫ জন শ্বহীদৰ কেঁচা তেজক ... লাজ লাগি যায়। পণ্ডিত শ্ৰেণী, তোমালোক আছা ক'ত? যি ভাষাত তোমালোকে সাহিত্য চৰ্চা কৰি কত যে বিবিধ ধৰণৰ নাম নুশুনা বঁটা পালা। তোমাৰ সৃষ্টিত আমি সাধাৰণ নাগৰিকে ভাবিবলৈ বাধ্য হওঁ। তোমালোকে সঁচাকৈ অসমীয়াই খুব ভাল পোৱা, কিন্তু বাস্তৱত তোমালোকৰ সেই বিদ্ৰোহ কেৱল বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত খুটকণ হৈ ক্ষোভ হৈ ৰৈ গৈছে। মোৰ দৰিদ্ৰ অসমীয়া বন্ধু, কেৱল দুবেলা দুমুঠি খাই অসমীয়াই ঋণ খুজিম বুলি ভাবিছনে? এইকণ সময়তো যদি তহঁত ৰাজপথলৈ ওলাই নাহ, তেন্তে নামৰ পাছত অসমীয়া যেন লগা উপাধিবোৰ মোহাৰি পেলাবি। আজি যদি নিজৰ ঘৰৰ জেউৰাখন ভালকৈ নিদিয়, বাহিৰৰ গৰুৱে সকলো থান বান কৰিবহি। অসমীয়াই আচলেৰে নিজৰ লেতেৰা ঘাম মচিব সেই পাখণ্ডহঁতে। এদিন ইতিহাসৰ পাতত তহঁতৰ নাতিনীয়ে পঢ়িব, অসমীয়া নামৰ এটা ভাষা আছিল, যি ভাষাক দুৰ্বল অসমীয়াই ধৰি ৰাখিব নোৱাৰিলে। চিঞৰি চিঞৰি পঢ়িব সিহঁতে। এতিয়াও সময় আছে, এবাৰলৈ ওলাই আহচোন তহঁত। আমি একেলগে উত্তাক্ত কণ্ঠৰে চিঞৰি ক'ম, জয় আই অসম বুলি বাৰে বাৰে ক'ম। চাওঁ কেনেকৈ আনে সিহঁতক। ধন্যবাদ।